So hello guys, welcome back to my new mini blog. So আজি আছে বিশ্ব পৰিৱেশ দিৱস 5 জুন। সেইবাবে আমি এটা মিটিঙত এটেণ্ড হলো আৰু ইয়াতে অকমান কথাবোৰ কৈ দিছে আমি গছ কাটিব নালাগে যিহেতু ডাঙৰ মানুহবোৰে দুখাৰমান ক'লে বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত। এতিয়া আমি সবে গছ পুলি ৰোপণ কৰি ৰেলী এখনত গৈ আছো। ৰেলীটোৰ কাৰণ এইটোৱে যে গছ কাটিবলৈ নালাগে, যিমান পাৰে ৰোপণ কৰিব লাগে। আৰু দেখিছে বেনাৰ ধৰি আছে, আমি সবে গ্লাভছ এণ্ড মাস্ক লগাই আছো। যিমান জাবৰ জোথৰ পাইছো সব বুটলি লৈ গৈছো ৰাস্তাত, কাৰণ যিমান পাৰে চাফা চিকুণকৈ ৰাখিবলৈ লাগে। তো সবকে সেইটোৱে ক'বলৈ বিচাৰিছো। আৰু ৰেলীটোৰো সেইটোৱে কাৰণ জাবৰ জোথৰ য'ত ত'ত পেলাবলৈ নালাগে। আমি জাবৰ জোথৰ য'তে ত'তে পেলাই দিওঁ। বস্তু চাফ চিকুণকৈ ৰাখিবলৈ লাগে, যিমান পাৰো গছ গছনি ৰুব লাগে। আমাৰ ইয়াত চাইছেনে ইমান গছ গছনি আছে, আমাৰ গাঁৱত বহুতেই গছ গছনি আছে। কাৰণ আপোনালোককো কৈছোঁ যিমান পাৰে গছ গছনি ৰোপণ কৰক। ইয়াতে বাইদেউ এজনীয়ে চাকি জ্বলালে আৰু ধূপ জ্বলালে। ৰেলী শেষ হোৱাৰ পিছত জুচ আৰু চানা খালোঁ। ইয়াতে সমাপ্ত মাৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।